নমস্কাৰ আপোনালোক সকলোকে জিকে উইথ আৰকে চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আসাম হিষ্ট্ৰীৰ অতি গুৰুত্বপূৰ্ণ 10টা প্ৰশ্ন আপোনালোকৰ বাবে লৈ আনিছোঁ। এইটো আসাম হিষ্ট্ৰীৰ পাৰ্ট 3। গতিকে আপোনালোকে কেইটা প্ৰশ্ন শুদ্ধ উত্তৰ দিব পাৰে আপোনালোকে এটা কমেণ্ট কৰিব। ভিডিঅ'টো পজ কৰি আপোনালোকে শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিব, যাতে আপোনাৰ লোকৰ প্ৰস্তুতি কিমান হৈছে আপোনালোকে তেতিয়া গম পাব। কেইটা প্ৰশ্ন শুদ্ধ উত্তৰ কৰিব পাৰে আপোনালোকে কমেণ্টত কমেণ্ট কৰিব। বলক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, দানৱ বংশৰ প্ৰথমজন ৰজা কোন আছিল? ক নৰকাসুৰ, খ ঘটকাসুৰ, গ মহীৰংগ দানৱ আৰু ঘ ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহীৰংগ দানৱ। 2 নম্বৰ প্ৰশ্নটো হ'ল, ভগদত্ত কাৰ পুত্ৰ আছিল? ক মহীৰংগ দানৱ, খ নৰকাসুৰ, গ ঘটকাসুৰ আৰু ঘ বিদৰ্ভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰকাসুৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল, ভানুমতীক কোনে বিয়া কৰাইছিল? ক অৰ্জুন, খ ভীম, গ দুৰ্যোধন আৰু ঘ কৰ্ণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দুৰ্যোধন। দুৰ্যোধনে ভানুমতীক বিয়া কৰাইছিল আৰু এই ভানুমতী ভগদত্তৰ জীয়েক আছিল। 4 নম্বৰ প্ৰশ্নটো হ'ল, বৰ্মন বংশৰ প্ৰথম ৰজা কোন আছিল? ক ভাস্কৰ বৰ্মন, খ সুস্থিৰ বৰ্মন, গ শালস্তম্ভ আৰু ঘ পুষ্য বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুষ্য বৰ্মন। 5 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ কুমাৰ ৰজা বুলি কোনজন ৰজাক কোৱা হয়? ক পুষ্য বৰ্মন, খ ভাস্কৰ বৰ্মন, গ সুস্থিৰ বৰ্মন আৰু ঘ ভগদত্ত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভাস্কৰ বৰ্মনক অসমৰ কুমাৰ ৰজা বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্নটো হ'ল, পাল বংশৰ প্ৰথমজন ৰজা কোন আছিল? ক ৰত্নপাল, খ ব্ৰহ্মপাল, গ গোপাল আৰু ঘ জয়পাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ব্ৰহ্মপাল। 7 নম্বৰ প্ৰশ্নটো হ'ল, চুতীয়া বংশৰ শেষৰজন ৰজাৰ নাম কি? ক বীৰপাল, খ নীতিপাল, গ জয়পাল আৰু ঘ ৰত্নপাল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নীতিপাল। 8 নম্বৰ প্ৰশ্নটো হ'ল, কোচ ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল? ক নৰনাৰায়ণ, খ বিশ্বসিংহ, গ চিলাৰায় আৰু ঘ ত্যাগসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বিশ্বসিংহ। 9 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনজনক মল্লদেৱ বুলি কোৱা হয়? ক বিশ্বসিংহ, খ নৰনাৰায়ণ, গ চিলাৰায় আৰু ঘ ত্যাগসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নৰনাৰায়ণ। নৰনাৰায়ণক মল্লদেৱ বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্নটো হ'ল, তলৰ কোনজনক শুক্লধ্বজ বুলি কোৱা হয়? ক নৰনাৰায়ণ, খ বিশ্বসিংহ, গ ত্যাগসিংহ আৰু ঘ চিলাৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চিলাৰায়। গতিকে আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে আসাম হিষ্ট্ৰীৰ এই 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে দিলোঁ। আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিলে এটা কমেণ্ট কৰিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।